গুড মৰ্ণিং গাৰ্লছ। এয়া চাওকচোন, মই ৰাতিপুৱাৰ পৰা এইপিনে ভাজি কৰি দিছোঁ, এইপিনে ভাত হৈ গ'ল। এয়া ভাত হৈ গৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু। এতিয়া লাইনটো নাই ভিতৰত, সেইকাৰণে আন্ধাৰ হৈছে। বাহিৰত আহি গৈছোঁ। এয়া চাওকচোন, বৰষুণ কালিৰ দৰে চেম বৰষুণ। কালিৰ দৰে বতাহ নাই, কিন্তু বৈদ্য ডাঙৰ বৰষুণ আৰু মস্ত বৰষুণ আহিছে ৰাতিপুৱাই প্ৰায় কালিৰে দৰে 7টা 5তে বৰষুণ আহিছে। কালিও 7টাৰ পৰাই বৰষুণ মাৰিছিলে আৰু কালি বতাহ আছিলে, আজি বতাহটো নাই। আৰু জানেই বতাহ বৰষুণ হ'লে লাইনটো নাথাকে, সেইকাৰণে ঘৰৰ ভিতৰত আন্ধাৰ হৈ গৈছে। চাওকচোন, ৰাতিপুৱাই বাচ্ছা স্কুলত যাব, সেইকাৰণে মই ভাত আঞ্জা বনাই আছোঁ। একপিনে ভাত বহাই দিছোঁ, একপিনে ভাজি বহাই দিছোঁ। তাই ভাজি দি ভাত খাই ভাল পায়, সেইকাৰণে বহাই দিছোঁ। আৰু বাচ্ছা এতিয়া উঠা নাই, অলপ লাহে লাহে উঠাই দিম। আৰু বৰষুণটো দেখাবৰ কাৰণে আপোনালোকৰ আগত আহি গ'লোঁ ৰাতিপুৱাই ইমান ডাঙৰ বৰষুণ দিছে। চাওকচোন, আমাৰ দুৱাৰমুখত পূৰা পানী উঠি গ'ল। এয়া পূৰা পানী উঠি গ'ল। অকণমান বৰষুণ দিলে বা বতাহ দিলে লাইনটো নাথাকে, সেইকাৰণে ঘৰৰ ভিতৰত আন্ধাৰ